নমস্কাৰ ভিন্ন চাদৰ ইউটিউব চেনেল আছামিজ ব্লগলৈ মই মহিবুলে আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শক বন্ধুসকল, ইতিমধ্যে থাম্বনেইল আৰু এন্ট্ৰ চাই আপুনি নিশ্চয় ধৰিব পাৰিছে যে আজি আপোনালোকক লৈ গৈ আছোঁ বৰপেটাৰ ভেল্লাত অনুষ্ঠিত হৈ থকা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতালৈ। দৰ্শক বন্ধুসকল, আজি অৰ্থাৎ 21 অক্টোবৰত সন্ধিয়া 6 বজাৰ পৰা ভেল্লা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত আৰু ইউফাৰ সহযোগত সুৰেন্দ্ৰনাথ দাস আৰু জেৰ আলীৰ ভৰণত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা তৃতীয় বাৰ্ষিক সদৌ অসম প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উপভোগ কৰাবলৈ লৈ যাম। এয়া আপোনালোকে দেখা পাইছে কিদৰে ক্ৰীড়াংগনৰ ভিতৰৰ বাহিৰে জনসমাগম হৈছে। নৈখালুকত অনুষ্ঠিত এই খেলৰ টিকট বিচাৰি দৰ্শকৰ লানি নিচি গাঁৱত বৈছে। খেল আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত দৰ্শকৰ মনোৰঞ্জনৰ বাবে আয়োজন কৰা হৈছে বিশেষ সাংস্কৃতিক অনুষ্ঠানত। এয়া এই অনুষ্ঠানৰ মধ্যমণি দিক্ষুৱে গীত পৰিৱেশন কৰি আছে। ফুটবল মহাৰণৰ ফাইনেলত সমূহ সমৰত লিপ্ত হ'ব দুই শক্তিশালী প্ৰতিদ্বন্দ্বী বঙাইগাঁও 11 ষ্টাৰ আৰু গোসাইগাঁও FC। দৰ্শকে কাক সমৰ্থন জনাই চাওঁ আহক। আমি বঙাইগাঁও বৰ্তমান বঙাইগাঁও 100% চিয়ৰ হৈ আছে। আমি গোসাইগাঁও খেল চাই কেনে লাগিছে? বঢ়িয়া লাগিছে। আমি আগতেও চাইছোঁ, গোসাইগাঁৱৰ খেল চাইছোঁ। দৰ্শক বন্ধুসকল, আপোনালোকে দেখা পাইছে কিদৰে লোকে লোকাৰণ্য হৈ পৰিছে ক্ৰীড়াংগন। গতিকে আহক, আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ বিকাশ সাধনক সঁহাৰি জনাব। এই অনুষ্ঠানৰ অতিথি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰিবলৈ এক বিশেষ সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। অপূৰ্ব পৰিৱেশ, ইমান ভাল লাগিলে কি ক'ম। মানে ইমান ধুনীয়া পৰিৱেশ আৰু আহি ইয়াত জাতীয়তাবাদৰ ধ্বনি শুনিছোঁ, জয় অসম শুনিছোঁ। মনটো একদম বুকুখন বহল হৈ গ'ল, মন অভিভূত হৈ গৈছে। সকলো লোকে শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। খেল আৰম্ভণিৰ প্ৰাক মুহূৰ্তত দুয়ো দলৰ খেলুৱৈক আদৰিবলৈ উদযাপিত হৈছে এক বিশেষ আবতৰীয়া দীপাৱলীৰ। ফাইনেল খেল আৰম্ভ হ'বৰ হ'ল। ইয়াৰ দৃশ্যাংশ আমি আপোনালোকলৈ বুলি আগবঢ়াম। গতিশীল খেলৰ দৃশ্য চেলফোনৰ কেমেৰাত বন্দী কৰি জুম ইন কৰি সম্পাদিত কৰিবলগীয়া হোৱা বাবে মেগাপিক্সেল কমি গৈ ভিডিঅ' কোৱালিটি দুৰ্বল হৈ পৰিছে, তাৰ বাবে দুখিত। হালধীয়া জাৰ্চি পিন্ধি গোসাইগাঁও FC আৰু বগা জাৰ্চি পৰিধান কৰি বঙাইগাঁও 11 ষ্টাৰ দলে খেলপথাৰত নামিছে। ফুটবলৰ প্ৰতি কিমান নিচা, কিমান প্ৰেম থাকিলে এইদৰে ঘৰৰ ছাদত বহি খেল উপভোগ কৰিব পাৰে চাওক। তোমার কাম নাই
Pura boli bana. Walau rawa kodan hai dai dai na dan. Oh, ball-টো নোসোমাল। গোল গোল বঙাইগাঁও 11 ষ্টাৰে গোসাইগাঁও এফচিক প্ৰথমটো গোল দিলে। নিৰ্ধাৰিত সময়ৰ অন্তত বঙাইগাঁও 11 ষ্টাৰ গোসাইগাঁও এফচিক 1 গোলত পৰাভূত কৰি বিজয়ী হয়। এয়া আপোনালোকে দৰ্শকৰ উন্মাদনা দেখা পাইছে। বলক এতিয়া বঁটা বিতৰণী অনুষ্ঠানলৈ। রায়দান নার্জারি গোসাইগাঁও গ্লোবাল এফসির গোলকিপার শ্রেষ্ঠ গোলরক্ষক চূড়ান্ত খেলার শ্রেষ্ঠ খেলোয়াড় হিসাবে বিবেচিত হয়েছে।
বঙাইগাঁও 11 স্টার ক্লাবৰ জাৰ্চি নাম্বাৰ 26 বাংকেশ মেন অফ দ্য সিরিজ হিসাবে বিবেচিত হৈছে। বঙাইগাঁও 11 স্টাৰ ক্লাবৰ জাৰ্চি নাম্বাৰ 5 গোপাল ৰাভা। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰিছে বামুণবড়ি FC-য়ে। এয়া স্বৰ্গীয় সুৰেন্দ্ৰনাথ দাস আৰু জয়ালী সৈনানীৰ বিজিত দল গোসাইগাঁও গৌডেল FC লগত পইচাও লগত চেকো লগত 40,000 টকা। ইয়াৰ প্ৰতিযোগিতা চেম্পিয়নশ্বিপ ট্ৰফি প্ৰদান কৰা হৈ আছে বঙাইগাঁও 11 ষ্টাৰ দলক। দৰ্শক বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলৰ বিকাশ সাধনত অৰিহণা যোগাব। টিল দেন টেক কেয়াৰ, বাই।